everyone, namaskar and welcome back to my YouTube channel. Friends, কেবাদিনো হল ভিডিও দিয়াই নাছিলো হেহে আজি ভিডিও এটা লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিলো আৰু আজি এই ভিডিওটোত আছে ৰৌ মাছৰ কালিয়া আশা কৰিছো ভিডিওটো চাই আপোনালোকৰ ভাল লাগিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেখেতসকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি আগুৱাই যাবলৈ সহায় কৰিব আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিলে আৰু ফ্ৰেন্ডস আসলতে লৰাৰ এক্সাম চলি আছে হেহে মানে ভিডিও অকমান বনাবলৈ অসুবিধা হৈছে আসলতে মাকজনী মই যদি মোবাইলত এনি টাইম লাগি থাকো লৰা ছোৱালীকনো আৰু কি বাধা দিম হয় নহয় বাৰু হেহে মানে অকমান মোবাইলটো কমকে চোৱা কৰিছো আৰু ইফালে মই মাছখিনি নিমখ হালধি খানি মাছ ভাজি ললো আৰু এয়া মই সৰু সাইজৰ পিয়াজ এটা টুকুৰা কৰি লৈছো আদা নহৰু কেঁচা জলকীয়া এইখিনি মই পেষ্ট বনাই লম আৰু তিনিটা মিডিয়াম সাইজৰ পিয়াজ মই মিহি মিহি কৰি কুটি লৈছো লং দালচিনি আৰু ইলাইচি আৰু এটা ডাঙৰ ইলাইচি মই তেলত দিবৰ কাৰণে ৰাখিছো ইয়া 10-15 টা মান কাজু এচামুচ আফু মই তিয়াই ৰাখিছো আৰু মাছ ভজা তেলখিনিতে মই অকমান জিৰা দি দিছো আৰু গোটা মই গৰম মছলাখিনি আৰু এটা শুকান জলকীয়া দি লৈছো আৰু লগতে দি দিম মই এতিয়া কাটি ৰখা পিয়াজখিনি আৰু এয়া মই দি দিছো ইয়াতে এতিয়া পিচি ৰখা আদা নহৰু আৰু পিয়াজৰ পেষ্টখিনি আৰু এইখিনি মছলাখিনি মই অকমান ভাজি লম যাতে ইয়াৰ কেঁচা গন্ধটো নাইকিয়া হৈ যায় ফ্ৰেন্ডস ভিডিওৰ মাজতে অকমান মনৰ কথা শ্বেয়াৰ কৰিবলৈ মন গ'ল আসলতে ভিডিওবোৰ চাই থাকিলে বা নিজৰ ভিডিওটো আপোনালোকৰ কমেন্টবোৰ পঢ়ি থাকিলে এনেকুৱা লাগে যেন সদায় লগ পাই আছো আৰু আসলতে এইকেইদিন ভিডিও চাবও পৰা নাই আৰু বনাবলৈও পৰা নাই যিহেতু লৰাৰ এক্সাম মানে এনেকুৱা লাগিছে যেন বহুত দিন আপোনালোকক লগ পোৱা নাই তেনেকুৱা অনুভৱ হৈছে ভিডিওবোৰ চাই থাকিলে বা নিজেও ভিডিও বনাই থাকিলে ভিডিওৰ জৰিয়তে আসলতে এনেকুৱা লাগে যেন লগ পাই আছো সদায় আৰু এইফালে এয়া মই কাজু গিটা আৰু আফু গুটিখিনি এতিয়া মই পিচি লম আৰু এয়া আফু গুটিখিনিত আসলতে পানী দি নথলেও হ'লহেঁতেন মই মানে পটককে কাজুত পানী দি ইয়াতো পানী দি দিয়া গ'ল আসলতে পানী নিদিলেও হ'লহেঁতেন আফুগুটি পিচিবলৈ ইমান কষ্ট নহয় পটককে পিছা যায় আৰু এইফালে ইয়া মছলাখিনি সাইডে সাইডে তেল বিৰিঙিবলৈ লৈছে আৰু ইয়াতে মই দি দিছো এতিয়া কাজু আৰু আফুগুটি পেষ্টখিনি আৰু এতিয়া মই ভালকে এইখিনি লৰাই দিম আৰু মিক্সি জাৰটোতে অলপ পানী দি পেলাই মানে আখলি ইয়াতে অকমান পানী দি দিম আৰু কিছু সময় ভাজি লগতে মই দি দিম এতিয়া অকমান দৈখিনি মই আগতে ফেটি লৈছো আৰু ফেটি ৰখা দৈখিনি মই ইয়াতে ঢালি দিলো এতিয়া মই ইয়াতে দি দিছো অকমান কাশ্মীৰী মিৰ্চ পাউডাৰ এচামুচ গৰম মছলা পাউডাৰ আৰু এচামুচ চিকেন পাউডাৰ আসলতে ধনিয়া পাউডাৰ বা জিৰা পাউডাৰ দিব লাগিছিলে মোৰ মানে জিৰা পাউডাৰ নাছিলে হেহে মই চিকেন মছলাকে দি দিলো আৰু এয়া মই দি দিলো অকমান ধনিয়া পাউডাৰ আৰু লগতে দি মই অকমান ইয়াতে চেনি কাৰণ মোৰ দৈটো অকমান টেঙা আছিল সেই কাৰণে সোৱাদটো বেলেন্স কৰিব কাৰণে মই দি দিছো ইয়াতে অকমান চেনি এটো আসলতে সম্পূৰ্ণ অপচনেল হয় আপোনালোকে নিদিবও পাৰে আৰু লগতে মই ইয়া দি দিছো ইয়া কেটামান কিশমিশ মাছৰ কালিয়া বনালে কিশমিশ নিদিলে ইয়াৰ টেষ্টটো মানে আধৰুৱা হৈ ৰয় আৰু লগতে ইয়া দি দিলো মই প্ৰয়োজন অনুসৰি গৰম পানী আৰু মছলাখিনিত মই সোৱাদ অনুসৰি নিমখ দি দিলো আৰু নিমখ দি লৰাই চৰাই কিছু সময় মই আকৌ ঢাকন মাৰি থৈ দিছিলো আৰু ঢাকন মাৰি থোৱাৰ পিছত মই ইয়াতে আকৌ প্ৰয়োজন অনুসৰি পানী দিলো আৰু উতল আহিলে এতিয়া মই ইয়াতে মাছখিনি দি দিম